গুৰু ত্যাগ কলা বিৰু চৰণৰ গতিকে আপুনি কিবা এটা এৰি দিলে কিবা এটা নাপায় আৰু কিবা এটা এৰিবলৈ হ'লে আপুনি কিবা এটা ধৰিব লাগিব এই ধৰাৰ প্ৰতি আমি আজি আমাৰ কোনোতে এজন লোকে ক'লে আপুনি কেতিয়া আহিলে মই ক'লো আমি কালি আহিলো আপুনি অকলে আহিলে তাৰ লগত কেইবাজনো আহিলে নহয় আমি অকলে আহিলো আপুনি আমি বুলি কৈছে যে মই ক'লো কৃষ্ণ লগত আছে কাৰণে আমি আহিলো কাৰণ মই জীৱাত্মা পৰমাত্মা হ'ল কৃষ্ণ তেওঁৰ লগত আনিছে কাৰণে মই আমি বুলি ক'লো গতিকে ভুল হৈছে যদি ক্ষমা কৰি গতিকে আমি তেনেকৈ উত্তৰটো দিলো গতিকে সেই পৰমাত্মাৰ কথা আৰম্ভ হৈছে পৰমাত্মাই সমস্ত ভূততে আচুবৰ হৰি সভাকো মানিবাত তুমি বিষ্ণু গতি কৰি আৰু বিশেষত মনুষ্যজনক যিটো নৰে বিষ্ণু গতি ভাৱে সৰ্বদায় মান্য কৰে মানুহক উচ্চ নিষ্ঠ ভবাকৈ অপৰাধ কৰি গৈছে গোপীসকল অনাচাৰী বুলি সকলোৱে মুখে মুখে কয় কিন্তু গোপীসকলক সকলোৰে উৎসাহৰ হৃদয়ৰ কোণত আৰু গোপীসকলৰ প্ৰতি থকা ভগৱন্তৰ ভক্তি আৰু গোপীসকলে ভগৱন্তৰ প্ৰতি থকা শ্ৰদ্ধা সন্মান ৰক্ষা কৰি উদ্ধৱৰ নিচিনা মহামহন্তক গোপীসকলক সান্ত্বনা দিয়াবৰ কাৰণে যিজন ভগৱন্তই গোপীৰ প্ৰেমত আকৰ্ষিত হৈ পেলাই গোকুললৈ মথুৰাৰ পৰা উদ্ধৱক পঠালে এয়া হ'ল বিষয়বস্তুৰ তাৎপৰ্যপূৰ্ণ বিষয় আৰু ইয়াতে ক'লে এজন বাপে